নিৰ্দেশ বনাম স্থানীয় প্ৰতিবাদ চৰকাৰী অনুমোদিত সুৰাৰ বিপণীক লৈ উত্তেজনা চৰকাৰে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাছতো খুলিব পৰা নাই এখন বৈধ সুৰাৰ বিপণী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতো দোকানখনক লৈ অব্যাহত আছে প্ৰতিবাদ আৰু উত্তেজনা ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত এই ঘটনাক কেন্দ্ৰ কৰি এবাৰ প্ৰশ্ন উঠিছে আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ দায়িত্ব কাৰ এফআইআৰ পঞ্জীয়নৰ দাবী দাখিল হোৱা বুলি দাবী 5খন অভিযোগ দোকানখনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগত দিলীপ অধিকাৰী শেখ হেদায়েতুল্লাহ আসিম দে সহ কেইবাজনো লোকৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ বাবে চাপৰ থানাত মুঠ 5খন অভিযোগ দাখিল কৰা বুলি দাবী কৰিছে অভিযোগকাৰী পক্ষই কৰ্মচাৰী আৰু চালকক আক্ৰমণৰ অভিযোগ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন ইফালে দোকানৰ মালিক ঋষিকেশ নাগ কৰ্মচাৰী কংকন দাস আৰু মালিকৰ চালকৰ ফালৰ পৰাও অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে কংকন দাস আৰু চালকজনক আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিএনএছৰ অধীনতো গোচৰ তথাপি ব্যৱস্থা নোলোৱাৰ অভিযোগ ইফালে দোকানখনৰ মালিক ঋষিকেশ নাগে শান্তি শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে কেইজনমান লোকৰ বিৰুদ্ধে বিএনএছৰ অধীনতো পূৰ্বে গোচৰ দাখিল কৰা বুলি দাবী কৰিছে কিন্তু সেই গোচৰতো পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ বিধায়কৰ ভূমিকাক লৈ প্ৰশ্ন বৈধ বিপণীৰ বিৰুদ্ধে প্ৰতিবাদ কিয় অবৈধ সুৰা যোৱাৰ বিৰুদ্ধে অভিযান কেতিয়া আনহাতে স্থানীয় বিধায়ক জীৱেশ ৰয়ৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে বৈধ সুৰাৰ বিপণী বন্ধৰ দাবীত মাতমতাৰ লগতে অবৈধ সুৰা আৰু জুৱাৰ ঘাটিৰ বিৰুদ্ধেও সমান কঠোৰ স্থিতি গ্ৰহণ কৰিব পাৰিবনে জনপ্ৰতিনিধিগৰাকীয়ে বৰ্তমান সেয়াও চৰ্চাৰ বিষয় ৰাজহৰ ওপৰতো প্ৰভাৱৰ আশংকা মাহিলী বৃহৎ ৰাজহৰ দাবী অভিযোগকাৰী পক্ষৰ দাবী অনুসৰি দোকানখনৰ পৰা চৰকাৰলৈ বৃহৎ পৰিমাণৰ ৰাজহ আহে মাহিলী বৃহৎ ৰাজহৰ সম্ভাৱনা থকা এখন চৰকাৰী অনুমোদিত বিপণী বন্ধ হৈ থকাত চৰকাৰৰ ৰাজহতো প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে সংশ্লিষ্ট পক্ষই এতিয়া মূল প্ৰশ্ন আদালতৰ নিৰ্দেশ কাৰ্যকৰী হ'বনে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা ল'ব ঝাৰু মানে আজি তাৰ যেহেতু নাক নাই লাজ নাই এই লাজৰ মাথাটা আজি নাকটো আনিবৰ কাৰণে এইটো আনিছো কিন্তু এতিয়া ভয়ত যে তাই চপাত পলাই আছে সোমাই আছে তাক আমি কৈ আছো প্ৰশাসনক কৈ আছো আমি ওলাই দিয়ক ইতিমধ্যে ঝাৰু তাৰ গাত পৰিছে তার যদি লাজ আছে তার মাইকেও যদি ঝাড়ুর কাম করেছে আজি এই কারণে চেপা চামাইছে নাকটো যদি আহে আহক আর যদি নাহে বিকল্প চিন্তা আমিও করিম চাপৰৰ এই ঘটনাই এতিয়া কেৱল এখন সুৰাৰ বিপণীক লৈ বিতৰ্কৰ সৃষ্টি কৰা নাই আদালতৰ নিৰ্দেশ প্ৰশাসনৰ দায়িত্ব আৰক্ষীৰ ভূমিকা আৰু জনপ্ৰতিনিধিৰ কৰ্তব্যক লৈও উত্থাপন কৰিছে একাধিক প্ৰশ্ন নিউজ এক্স ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক